Hello everyone, welcome to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চিকেন সস ৰেচিপি। আহকচোন অতি সহজতে ঘৰতে বনোৱা হওক চিকেন সস ৰেচিপি। ইয়াৰ কাৰণে মই লৈছোঁ 250 গ্ৰাম মুৰ্গীৰ মাংস। ইয়াতে দিলো মই আদা নহৰুৰ পেষ্ট, ধনিয়াৰ গুড়ি আৰু জলকীয়াৰ গুড়ি, কৰ্নফ্লাৱাৰ দিলো মই 3 চামুচ আৰু এটা কণী। গোটেইখিনি মই ভালকৈ মিক্স কৰিম। মিক্স কৰা হৈ গ'ল। মই এইখিনি 15 মিনিটৰ কাৰণে ৰাখি থ'ম। এতিয়া মই 5 ফুটামান নহৰু লৈ এইখিনি সৰু সৰুকৈ কাটি ল'ম। ৰেচিপিটো বনাওঁতে মই ইনগ্ৰেডিয়েণ্টখিনিও আপোনালোকক একেলগে কৈ যাম। এতিয়া লৈছোঁ 2টা পিঁয়াজ। পিঁয়াজ দুটা মই দীঘল দীঘলকৈ কাটি ল'ম। এতিয়া এটা কেৰাহী গৰম দি ইয়াতে মই দিলোঁ ৰিফাইন অইল। তেল গৰম হৈ আহিছে। মই এবাৰ মাংসখিনি ডিপ ফ্ৰাই কৰি ল'ম। মই মাংসখিনি ঠিক চিকেন পকৰা যেনেকৈ ভাজে ঠিক তেনেকৈয়ে ভাজি ল'ম। দৰ্শকসকল, আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাংসখিনি ভজা হৈ গৈছে। এইখিনি মই এখন প্লেটত নমাই ল'ম। মোৰ মাংসখিনি ভজা হৈ গৈছে। এবাৰ একেটা কেৰাহীতে মই ৰিফাইনখিনি উলিয়াই লৈ ইয়াতে মই 2 টেবুল চামুচ খোৱা তেল দিলোঁ। ইয়াতে কাটি লোৱা নহৰুখিনিও মই দি দিলোঁ। এইখিনি নহৰুখিনি মই 1.5 মিনিটমান ভাজি ল'ম। নহৰু ভজা হৈ গৈছে। এবাৰ মই কাটি লোৱা পিঁয়াজখিনিও ইয়াতে দি দিম আৰু একেবাৰে ডিপ ফ্ৰাই নকৰিম, অকণমান মই পিঁয়াজখিনি ভাজি ল'ম। ইয়াত মই দিলোঁ সোৱাদ অনুসৰি নিমখ। পিঁয়াজখিনি অকণমান ৰংচুৱা হৈ গৈছে, তাৰমানে পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ভাজি লোৱা মাংসখিনি ইয়াতে দি দিম আৰু অকণমান লৰাই দিম। এইখিনি মই 5 মিনিটৰ কাৰণে মাংসখিনি ঢাকনিৰে ঢাকি থ'ম আৰু গেছৰ আঁচটো চিমত ৰাখি দিম। মই দিলোঁ আধা কাপ টমেটো চচ, 1 চামুচ চিলি চচ, আধা চামুচ সোয়া চচ, পানী নামমাত্ৰ 2 চামুচ পানী দিছোঁ মই। কেঁচা পকা জলকীয়া দি অলপমান হেতাৰে লৰাই এইখিনি মই 3 মিনিটৰ কাৰণে ঢাকনি লগাই দিম।
মাংসখিনি হৈয়ে গৈছে। মাংসখিনি বনাবলৈ একেবাৰে সহজ, অতি সহজেই মাংসখিনি হৈ যায়। মই এতিয়া গেছটো অফ কৰি দিম আৰু এয়া ৰেডি চিকেন চচ ৰেচিপি। এয়া ভাতৰ লগত ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। এতিয়া মই মাংসখিনি প্লেটত উলিয়াই লম আৰু এইখিনি পৰিৱেশনৰ কাৰণে একেবাৰে ৰেডি। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ।